Hello everyone. এইনাখন ব্লগটো দিয়া নহল যে এটো হৈছে ভেংকটেশ স্বামীৰ টেম্পল আৰু এটো মেলেবুত আছে মেলেবু এটা জাগাৰ নাম হয় যেনেকে লস এঞ্জেলিছত আমি থাকো ইয়াৰ পৰা 45 মিনিটৰ ৰাস্তা হয় গাড়ী দি গলে যদি ট্ৰাফিক নাথাকে তাৰছত ভিতৰ সোমাই পেলে মই এটাই বস্তু নটিস কৰি চাকচোন ইমানেই সফা আৰু ইয়াৰ মেইন যে ভিতৰ যে টেম্পল দেখিছে যে হেতু যে হে তাত যে মানে ৰেকৰ্ডিং কৰা এলাউ নাছিল হে কাৰণে মই ৰেকৰ্ড কৰা নাই কিয়া নহলে ৰেকৰ্ড কৰিম বুলি ভাবিছিলো আৰু খালি সাইডৰ গড কিটা ৰেকৰ্ড কৰিছো মানে এনেকে সাইডে গড আছে মানে কোনাই কেম্পাছৰ আপুনি এতিয়া মই দিম নহয় যেনেকে ইয়াত আছে আকৌ তিনটা কোণাটো তেনেকে আছে আৰু এটা কথা মানে ইয়াত আহি পেলে মোৰ ইমানে ভাল লাগিলে চাবচোন অকল ইয়াত বুলি নহয় মন্দিৰ যেতিয়াই যাব চাবচোন কিবা মনটো একদম শুদ্ধ আৰু পবিত্ৰ লাগি যায় মানে ফুৰ্তি লাগি থাকে যে মন্দিৰ যাম আৰু লগতে মই ভাবিছো আমি যিমান পাৰো আমাৰ ওচৰত যিমানখিনি মন্দিৰ আছে মই এক্সপ্লোৰ কৰি আপোনালোককো দেখাম মোৰ থ্ৰু দি আপোনালোকে চাই থাকিব ঘৰৰ পৰা আৰু এই গণেশ পূজাৰ স্পেশাল আছিল সেইদিনাখন হেকাৰণ আমি মানে কিবা পূজা থাকিলেই যাওঁ স্পেশালিতে যাওঁতে আমাৰ পূজাও চোৱা হয় সেৱা কৰা হয় আৰু পূজা দেৰিলৈকে হৈছে আমি সোনকালে গুচি আহিলো 6টাতে আৰু এনে কিন্তু ইয়াৰ আজিকালি 8টা লৈকে একদম পোহৰ হৈ থাকে 8:20 মানলৈকে বহুত পোহৰ হৈ থাকে দিনৰ নিচিনা যিকি নহওক ইয়া বেলেগ দেৱ দেৱী আছে আৰু লগতে এয়া দেখিছে নহয় ধুনিয়াকে দি থাকে বক্সবোৰ আপুনি যদি কিবা দান কৰিম বুলি ভাবে পইচা তেনেহলে আপুনি ধুনিয়াকে দিব পাৰে আৰু পুৰা নিট এণ্ড ক্লিন মানে কুচনৰ সিস্টেমবোৰ বহুত ভাল আমি যে এটাই বস্তু মানে মই ইয়াত আহি শিকিলো যে ডিসিপ্লিন কোৰ বস্তু কোৰাগতে মইও মানে যত বস্তু পেলা আমাৰ অসমত বুলি আমি ইন্ডিয়াটো কি আমি যততে পেলাই দিও সবে হেতু কৰিছো এদিন এবাৰ নহয় এবাৰ জিন্দগীত হেতু ভুল কিন্তু মই ইয়াত আহি এটাই শিকিলো যে ৰেসপন্সিবল হ'ব লাগিব জাবৰ যত পেলাব লাগে তাতেই পেলাব লাগিব আৰু আমি মানুহখিনি দায়িত্ব লব লাগিব আৰু যদি আমি সেইখিনি দায়িত্ব লওঁ তেনেহলে আমাৰ অসমখন বা আমাৰ ভাৰতখন ইমানেই সাকসেস একদম মানে সফা হৈ পৰিব আজি কাৰণে ইমানেই বাই বাই